নমস্কাৰ, মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ হাঁহৰ মাংসৰ ৰেচিপি। হাঁহৰ মাংস কেনেকৈ বনালোঁ চাওকচোন। এয়া চাওক, এয়া কোমোৰা, এয়া হাঁহৰ মাংস অলপ বেলেগকৈ থৈছোঁ। এইখিনি মই ফ্ৰাই কৰিম। আৰু এয়া কোমোৰা কাটি ল'লোঁ। তাৰপাছত অলপ পিঁয়াজ, বিলাহী এইখিনি খুন্দি ল'লোঁ। আদা, নহৰু, জলকীয়া, অলপ মিঠাতেল দি লৈছোঁ। ইয়াৰ পাছত মই দি দিছোঁ লং, ইলাচি, ডালচেনি। দিয়াৰ পাছত মই দি দিছোঁ আপোনাৰ পিঁয়াজখিনি অলপ যেতিয়া ভাজা হৈ যাব, হৈ যোৱাৰ পাছত আপোনালোকে তাত মই যিখিনি খুন্দি লৈছিলোঁ সেইখিনি মই নহৰু, পিঁয়াজ, আদা সেইখিনি দি দিছোঁ। মই খুন্দনাতে খুন্দিছোঁ। আজি মই মিক্সিত ব্যৱহাৰ কৰা নাই মই। আৰু আচলতে এনেকৈ হাঁহৰ মাংসত এনেকৈ দিলে ভাল লাগে খাই পেলাই। 1-2 খিলা তেজপাত দি দিছোঁ। দিয়াৰ পাছত মই দি দিছোঁ মাংসখিনি। মই মাংসখিনি কোনো মেৰিনেট কৰা নাই, একো কৰা নাই, মই তেনেকৈয়ে দি দিছোঁ। তেনেকুৱা ধৰণে তাত হালধি, নিমখ দিছোঁ। আৰু বিশেষ মই একো মছলা ব্যৱহাৰ কৰা নাই ইয়াত। আচলতে এনেকৈয়ে ভাল লাগে হাঁহৰ মাংসটো খাই পেলাই। কোনো একো নিদিয়াকৈ, মা মছলা নিদিয়াকৈ এয়া দি দিলোঁ। মই অলপ লৰাই দি মাংসখিনি অকণমান জালুকৰ গুড়ি দি দিছোঁ, অকণ ফ্লেভাৰ এটা আহিবৰ কাৰণে। জালুকৰ গুড়ি দি ঢাকি দিলোঁ। ঢাকি মাংসখিনি ভাজি আছোঁ। মাংসখিনি অলপ ভাজা হোৱাৰ পাছত বিলাহী দি দিছোঁ। বিলাহীখিনি দি পেলাই আকৌ এবাৰ মই ঢাকি দিম। বিলাহীখিনি ঢাকি দিয়াৰ পাছত বিলাহীখিনি যেতিয়া অলপ গলি যাব, তাৰপাছত মই অলপ পাছত দি দিম মই কোমোৰাখিনি। বিলাহীখিনি এয়া ভজা হৈ গ'ল। হৈ যোৱাৰ পাছত মই দি দিছোঁ, অলপ লৰাই চাই লৈ কোমোৰাখিনি দি দিছোঁ। কোমোৰাখিনি ডাঙৰকৈয়ে কটা হৈছে, কিয়নো হাঁহৰ মাংসটো ভাজোঁতে টাইম লাগে। সেইকণ সময়ত কোমোৰা বেছি সৰুকৈ দিলে আচলতে গলিয়ে গুচি যায়। সেইকাৰণে মই কোমোৰাখিনি ডাঙৰকৈয়ে কাটি দিছোঁ। এয়া ভালদৰে লৰাই দিছোঁ। হাঁহৰ মাংসটো কি আচলতে হাঁহৰ মাংসটো অলপ বেছিকৈ ভালদৰে ভাজিব লাগে। তেতিয়া তাৰ যিটো হাঁহৰ অলপ এটা গোন্ধ ওলায়, সেই গোন্ধটো নাইকিয়া হয়। অলপ বেছিকৈ হাঁহৰ মাংস আচলতে যিমানেই ভাজিব সিমানেই তাৰ গোন্ধটো নাইকিয়া হ'ব আৰু খাবলৈও বহুত সোৱাদ ভৰা হয়। এইদৰে এয়া মই ভাজি আছোঁ। ভাজি এতিয়া ঢাকি দিম। ঢাকি মই এয়া অন্যফালে চাওকচোন। এইফালে মই এয়া ফ্ৰাই কৰিবলৈ থোৱা এইখিনিও ভাজি আছোঁ। এটা ছাইডত এইখিনি ভাজি আছোঁ। পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ। অন্য একো দিয়া নাই। পিঁয়াজ, কেঁচা জলকীয়া। পিঁয়াজ অলপ বেছিকৈয়ে দিছোঁ। দি পেলাই ভাজি লৈছোঁ। লৈ ইয়াত আপোনাৰ নিমখ, হালধি ইয়াতেই তেলতেই দি দিম। কিয়নো মাংসখিনিত একো তেল বা হালধি, নিমখ একোৱেই দিয়া নাই। এইখিনি দি পেলাই ইয়াত ভাজি লৈছোঁ। লোৱাৰ পাছত আপোনাৰ মাংসখিনি ইয়াতে দি দিম অকণমান ভাজি পেলাই। যিহেতু এয়া অকল ফ্ৰাই হ'ব। এয়া মই এয়া ফুল চিমত মই গেছটো দি লৈছোঁ। দি লৈ পেলাই আপোনাৰ এইখিনি ভাজি আছোঁ। ভাজি পেলাই মই এইখিনি তাৰপাছত ঢাকিবলৈ দিম। ঢাকি ৰাখি এইফালে মই এইখিনি কিমান ভজা হৈছে চাই লৈছোঁ। এইখিনি ভাজি আছোঁ। হাঁহৰ মাংসখিনি অলপ টাইম লাগে হাঁহৰ মাংস বনাওঁতে, কিন্তু আপুনি ভজাটোৰ ওপৰত আপোনাৰ মাংসটো নিৰ্ভৰ কৰিব, খাবলৈ কেনেকুৱা হ'ব, কি হ'ব। সেয়া মোৰ হাঁহৰ মাংস ভাজি আছোঁ। আকৌ ঢাকি দিছোঁ। অলপ পাছতে চাইছোঁ। এয়া চাওকচোন, হাঁহত এতিয়া যে কিমান তেল ওলাইছে। আমাৰ এটা অসমীয়াত কথা আছে, কাতি মাহত আহিন কাতি এই 2 মাহত হাঁহৰ বোলে তেল হয়। চাওকচোন কিমান তেল ওলাইছে। এতিয়া মই ভাজি হোৱাৰ পাছতে মই কি কৰিম, পানী দি দিম। এতিয়া ভজা হৈ গৈছে। হোৱাৰ পাছত এতিয়া মই পানী দি দিম। চাওকচোন পূৰা ফ্ৰাই হৈ গৈছে। এতিয়া পানী দি দিম। পানীটো অলপ বেছিকৈয়ে দিম,
কাৰণ মানে হাঁহৰ মাংস সিজোতে অকণমান টাইম লাগে ন। আৰু মই মানে প্ৰেছাৰত হেৰি কৰা নাই, প্ৰেছাৰ কুকাৰ মই ব্যৱহাৰ কৰা নাই, মই কেৰাহীতেই কৰিম। মই মাটিৰ কেৰাহীত ব্যৱহাৰ কৰিছোঁ। মই কেৰাহীতেই মাংসখিনি মই হ'বলৈ দিম, সেইকাৰণে অলপ পানী বেছিকৈয়ে দিছোঁ। অলপ গেছৰ হেৰিটো ফ্লেমটো অলপ কমাই দিছোঁ। এইয়া চাওকচোন, লাহে লাহে এইয়া মই কচুৰি মেথি অলপ দি গাৰ্নিচিং কৰি দিলোঁ। কাৰণ আজি ঘৰত ধনিয়া নাছিলে, মই কচুৰি মেথিয়ে ব্যৱহাৰ কৰিলোঁ, গাৰ্নিচিং কৰি দিলোঁ। অন্যফালে চাওকচোন, এইখিনি ফ্ৰাই কৰাখিনিও এয়া হৈয়ে গৈছে। ইয়াত আকৌ অকণমান পিঁয়াজ কাটি দিম মই, কাৰণ পিঁয়াজ মানে কাটি দিলে পিছত খাই পেলাই বহুতেই বেছি ভাল লাগে। এইফালে এয়া হৈ গৈছে। এইখিনি চাওক কিমান ধুনীয়া হ'ল। এইখিনি ফ্ৰাইখিনি আৰু এইখিনি এই কাৰী নিচিনাখিনি। চাওক, বাই বাই।